এই যে শৰাইখন দেখিছে আজি এটা ভাল দিন বুলিয়ে ক'ব লাগিব বহুতে হয়তো জানে এয়া লয়াৰ আসামৰ কিছু সংখ্যক লোকৰ আসলতে এইটো নিয়ম আছে সকলোৰে নাই কিন্তু কিছু সংখ্যকৰে আছে আৰু এই নিয়মটো আজি আমাৰ ঘৰতো হ'ল সেয়ে ভাবিছোঁ অকণ দেখাই দিওঁ এই যে শৰাইখন লৈ ছোৱালীজনী আহি আছে এইজনী ছোৱালী সৰু ছোৱালী মানে পুষ্পিত বিয়াখন হোৱা নাই আজি মোৰ ভতিজা ছোৱালীজনী তুলনি হ'ল আৰু সেই তুলনি উপলক্ষে এই নিয়মটো সকলো ফালে নাই কিন্তু আমাৰ কিছু সংখ্যক লোকৰ আছে লয়াৰ আসামৰ পিনে সেয়ে ভাবিছোঁ আমাৰ ঘৰতো এই নিয়মটো আছে মই বিয়াৰ পিছতে দেখিছোঁ যদিও মই বিয়া লয়াৰ আসামৰ পৰাই হৈছোঁ বাহেটা চাৰিআলি কিন্তু আমাৰ ঘৰত এইটো নিয়ম নাছিলে যি নহওক এই শৰাইখন লৈ আহিছে ছোৱালী ঘৰৰ পৰা আৰু ছোৱালীজনীক যোনে ভাল পায় তেওঁলোকে মানে তেনেকৈ শৰাইখন ৰাখে বুলি কয় আৰু জপাত হোৱা বুলি কয় আৰু পেহীয়েকেই ৰাখিলে আৰু তেনেকৈ পেহীয়েক মানে মোৰ হাজবেণ্ডৰ বায়েক আৰু মোৰো বা হয় তেনেকৈ তেওঁলোকৰ ঘৰত শৰাইখন লৈ আহিছোঁ খুব ধুনীয়াকৈ ফূৰ্তি কৰি আচলতে এইটো এটা ফূৰ্তি হয় দেই সকলোৱে ফূৰ্তি কৰা এটা দিন বিচাৰে যে এনেকুৱা উৎসৱবিলাকতে আমি ফূৰ্তি কৰিব পাওঁ আৰু তেনেকৈ ধুনীয়াকৈ ভৰি হাত ধুৱাই লৈ আহিব এনেকৈ ছোৱালীজনীক আগবঢ়াই আৰু ফূৰ্তি মানে বেলেগ আৰু নাচ বাগানো হয় কিন্তু আজি মানুহ অলপ কম যিহেতু ঘৰত আৰু এটা বিশেষ প্ৰগ্ৰেম আছিলে কাষৰতে বিয়া এখন চলি আছিলে ডাঙৰ বিয়া তথাপিও আমি কেইজনীমানে এনেকৈ লৈ আহিলোঁ আৰু মোৰ লগৰজনী যে নিবেদিতা তাই প্ৰথমবাৰ দেখিছে বোলে তাই আকৌ আপাৰ আসামৰ যে তো সেয়েহে প্ৰথমবাৰ দেখিছে তাই খুব নাচিছে বেয়া ফূৰ্তি পাইছে কৈছে এনেকুৱা বোলে আজি প্ৰথমবাৰ আৰু মোৰ বহুত ভাল লাগিছে এনেকৈ আমাক আদৰি লৈ গ'ল তেওঁলোকৰ ঘৰলৈকে তেওঁলোকৰ ঘৰৰ এই পূজা মন্দিৰৰ ওচৰতে শৰাইখন ৰাখি থৈ পিছদিনা কিন্তু এই শৰাইখন লৈ আকৌ তেওঁলোকে দৰা পাৰ্টি হিচাপে আহি যায় তেতিয়া আকৌ তিনিজনী ছোৱালী লাগে তিনিজনী ছোৱালীকে তেনেকৈ তিনিখন শৰাই দি তেওঁলোকৰ ঘৰৰ পৰা দুখন লৈ আহে আমাৰ ঘৰৰ পৰা এখনহে পঠাইছিলোঁ আহি এতিয়া তেওঁলোকক ভৰি ধুৱাব লাগিব ভৰি ধুৱাই আগবঢ়াই নিব লাগিব আৰু মামীয়েক নহ'লে খুৰীমাকে কৰে মই যেনিবা খুৰীমাক কাৰণ মই ভিডিঅ' বনোৱাত ব্যস্ত আৰু মোৰ বিশেষ কাম এটা আছিলে চ' সেইটোৰ কাৰণে এই কামটো মই কৰিব নোৱাৰিলোঁ মানে আমাৰ বৰ ভাই বোৱাৰী ধুৱালে মানে মামীয়েক ছোৱালী যি নহওক এয়া হ'ল আমাৰ কইনা গুৱাহাটীত যিহেতু কম জেগা কলপুতি পুতিব পৰাকৈ অকণ জেগা আছিল আমাৰ ঘৰত সেইখিনিতে নিয়মটো কৰিম সকলোৱে উৰুলি দি আছে এতিয়া কইনাক গা ধুৱাব হ'ব মুঠতে সকলোৰে এটা ফূৰ্তি আৰু হয়তো বহুতে এই ফূৰ্তিটো নকৰে মনে মনেও ৰাখে বহুতৰ মানে যাৰ যি নিয়ম আৰু কিন্তু আমাৰ সকলোৱে আৰু বিৰাট ফূৰ্তি পায় এইটো তুলনি বিয়াখন হ'লে 4 দিনৰ দিনাখন বহুত ফূৰ্তি মানে বহুত কিবা কিবি কৰে যি নহওক এতিয়া বোলে মই দাঙিব লাগিব মই যিহেতু খুৰীমাক হয় আৰু মোক সেৱা কৰিব দিছে এবাৰ সেৱা কৰিলে কেমেৰাত নুঠিলে কাৰণে আকৌ এবাৰ সকলোৱে সেৱা কৰিব দিছে এনেকৈ তাই পাতলা টিকলি মেলি লৈ আহিব পাৰি আৰু ধুনীয়াকৈ এতিয়া চোতাললৈকে লৈ আহি আছোঁ আৰু এয়া আৰু পৰম্পৰা কিছুমান দেখাই ভালো লাগে আৰু আপোনালোকৰ পিনে কেনেকুৱা নিয়ম অকণ জনাবচোন তাৰপিছত সূৰ্যক কিবা নমো কৰিব দিয়ে এইবিলাক আৰু ফূৰ্তি ফাৰ্তা এনেকৈ নিয়মবিলাক চলি গৈ আছে তাৰে মাজত আকৌ ধেমালিবিলাক থাকেই নহয় যিটো অকণমান মানে আৰু বেলেগ আৰু মই যেনিবা অকণমান বাচিছোঁ আজি কিন্তু মাক মামীয়েক বাকীখিনিক যে অত্যাচাৰ কৰিছে আৰু কিছু এনেকৈ এতিয়া ছোৱালীক আগবঢ়াই লৈছে ইয়াতে কিবা কিবি নিয়ম কৰিব তাৰপিছত আয়তীসকলে নাম ধৰিব আপোনালোকে জনাবচোন কেনেকুৱা নিয়ম আছে আৰু এইখিনি মই তাইৰ স্মৃতি হিচাপেও ৰাখি থ'লোঁ যাতে তাই ডাঙৰ হ'লে চাব পাৰিব তুলনিখন এয়া দুজনী বায়েক এখন এয়া মামীয়েকৰ অৱস্থা ধুৱলে যে এইবিলাক কৰে আৰু বহুত অত্যাচাৰ কৰে আজিতো অলপ কমেই কাৰণ আজি ওচৰতে বিয়া চলি আছে বুলি কৈছিলোঁৱে যে তো সেইটোৰ কাৰণে বহুত মানুহ আহিব পৰা নাই ডাঙৰ বিয়াখনত আছে ব্যস্ত হৈ এতিয়া মোকো মানে আৰম্ভ কৰিছিলে এয়া আকৌ মাককো দিছে বাপেকে কিন্তু মই বাচিছোঁ দেই যি নহওক ভালো লাগে এনেকৈ অকণমান নিয়ম মোৰ ভিডিঅ' আকাৰে ৰাখি থ'লোঁ তাই ডাঙৰ হ'লে চাইও ভাল পাব আৰু আমাৰ ছোৱালী ডাঙৰ হ'ল কিছু নিয়ম খাচি ৰাখিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এবাৰ দেখাবৰ কাৰণে চেষ্টা কৰি যাওঁ আৰু সকলো ফালে